থাকি যোৱা আজি থাকি যোৱা থাকা আজি থাকিবা থাকিম বুলি কৈছে খালি যাবলৈ লৈছে হেল্ল' এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ আৰু আজি হ'ল ছানডে ছানডে স্পেচিয়েল কি কৰোঁ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আৰু সেইকাৰণে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ স্পেচিয়েল বুলি ক'বলৈ একোৱেই নাই আচলতে ছানডে বুলি ক'লে মোৰ কাৰণে একো নাই কিন্তু মোৰ সদায় যিখিনি কাম একেখিনি থাকে এটা কথাই মোৰ চেঞ্জ হয় ছানডে মোৰ টিউশ্যন নাথাকে সেইকাৰণে আৰু আজি আমাৰ ঘৰলৈ আলহী আহিব আলহী নহয় আচলতে মোৰ মামা মামী আহিব মোৰ হাজবেণ্ডৰ মামা মামী চ' মোৰো মামা মামীয়ে হয় আৰু তেওঁলোক এফালে গৈছে আৰু আহোঁতে আমাৰ ইয়াত সোমাই মেলি যাবগৈ দেওপানী গৈছে শুনিছে চাগে বহুতে দেওপানী থানত তালৈ গৈছে তাৰপৰা ঘূৰি আমাৰ ইয়াত সোমাই যাব আৰু যাম এতিয়া মই লাঞ্চ ৰেডি কৰিমগৈ চিম্পলকৈ বনাম যিহেতু ঘৰৰ মানুহ আৰু ঘৰত খোৱা ভাগে কিবা কিবি ৰেডি মানে অলপমান ৰেডি কৰিবলৈ যাওঁ এতিয়া বনাবলৈ সময় আছে 12টা বাজিছেহে যাওঁ মামীহঁত অহাৰ আগতে অলপমান সোনকালে আজৰি হৈ থাকোঁ তেতিয়া মানে কি হয় কথা পাতিব পাৰিম আৰু মামাহঁত অকণমানি টিকলি এজনী আহিব সেইকাৰণে মনটো অকণ ভাল লাগি আছে ইমান গৰম নহয় আজি একদম পূৰা ৰ'দ দিছে আমাৰ ইয়াত আৰু ইয়াৰ আগতে যিটো মই ভিডিঅ' কৰিছিলোঁ আজিহে আপলোড দিছোঁ আজিকালি মোৰ কি হয় নহয় ভিডিঅ'বোৰ মানে কৰাৰ পিছত মানে এডিটিং কৰোঁতে আৰু আপলোড দিয়া অলপমান দেৰি হৈ যায় সময়ৰ অভাৱ তেনেকুৱা হৈছে তেন্তে ব'লক চাই থাকিব মই দিনটোত কি কৰোঁ আৰু যদি চাই ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিহে যাব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আছোঁ অলপকৈ আৰু ইমান গৰম লাগিছে নহয় চুলিত কি বান্ধি থৈছোঁ আৰু মই এইফালে মই বনালোঁ আজি এইফালে মই দাইল ৰেডি কৰিলোঁ দাইলটো বনাই হৈ গ'ল আৰু এইফালে বনাই থৈছোঁ কুন্দুলি আলু ভাজি ৰেচিপি শ্বেয়াৰ নাই কৰা আৰু সময়ো নাইকিয়া হৈছে মোৰ যিহেতু জল্দি বনাবলগীয়া হৈছে আৰু এইফালে মোৰ বনি আছে মাংস সিজি আছে অলপমান কাৰী টাইপত বনাম আজি তাকে বনাই আছোঁ আৰু লগতে বনাম মই পুদিনা চাটনি যিহেতু গৰমত পুদিনা চাটনিটো মানে নেমু টেঙা দি পেলাই খাবলৈ ভাল লাগে আৰু যাৰ ঘৰত আম টেঙা থাকে তেতিয়াতো আৰু ভাল লাগে সেইবিলাকতো মোৰ পাবলৈ নাই তো নেমু দিয়ে বনাম ৰেডি কৰি থৈছোঁ এটাকে বনাম তেনেকৈ জল্দি মোৰ কামখিনি হৈ থাকিলে মামীহঁতৰ লগত কথা পাতিব পাৰিম আৰু যিহেতু মই অকলে চব কাম কৰিব লাগে সেইকাৰণে মই অলপ আগতীয়াকৈ কামবোৰ কৰিবলৈ চেষ্টা কৰোঁ নহ'লে দেৰি হৈ যায় প্ৰব্লেম হৈ যায় মোৰ এইফালে মোৰ পুদিনা চাটনিও ৰেডি হৈ গ'ল এয়া টেঙা পুদিনা টেঙা জ্বলা পুদিনা চাটনি খানা ৰেডি হৈ গ'ল পুদিনা চাটনি লাষ্ট বনাবলৈ আছিলে সেয়াও বনালোঁ এতিয়া মামীহঁতো আহি পোৱা নাই হাজবেণ্ডো আহি পোৱা নাই তেওঁ ডিউটি কামত পেচেণ্টৰ লগত গৈছে এতিয়া ৱেইট কৰি আছোঁ সিহঁতি যেতিয়া আহিব লগত কথা পাতিম ভাত খাম মামা যাবলৈ ওলালে ভাত খালে আমি ভিডিঅ' কৰিবলৈ নহ'লে অথনি আমাৰ এজনী মামী মোৰ ফেভৰেট মামী আমাৰো ফেভৰেট মামীৰ ফেভৰেট বোলে আৰু আমাৰ টিকলু এইটো টিকলু সেইটো হাই কৈছে আৰু বেবী ডল ক'ত গ'ল বেবী ডল আহা এইজনী আমাৰ বেবী ডল এইজনী বেবী ডল হাই কৈছে আৰু এজনী ভণ্টি আহিছিলে এইজনী যাবা নি থাকিবা নি অলপ যাবাগে কেলে যাবলৈ ল'লে মামীহঁত আগতে দেখাবলৈ নহ'লে আৰু এইফালে যাবগৈ উঠিছেগৈ আৰু গাড়ীত হৈয়া থাকি যোৱা আজি থাকা আজি থাকিবা থাকিম বুলি কৈছে খালি যাবলৈ লৈছে গুড মৰ্ণিং এভৰিৱান কালি মোৰ আৰু ভিডিঅ' কৰা নহ'লে কালি আচলতে মামীহঁত যোৱাৰ পিছত কাম কেইটামান আছিলে সেয়া কৰিলোঁ আৰু মোৰ আজি মানে কেকৰ অৰ্ডাৰ এটা আছিলে কেতিয়াবা দিনত সময় নহয় সেইকাৰণে মই আগদিনাখন ৰাতি বেছিভাগ মই ৰাতিয়ে বনাওঁ তেনেকৈ ৰাতি কোনো নাহেও আৰু কেতিয়াবা কোনোবা আলহী আহি যায় কিবা আহি যায় সেনেকৈ প্ৰব্লেম হৈ যায় ৰাতি মই কেকটো ৰেডি কৰিলোঁ মানে আজি অৰ্ডাৰটোৰ কাৰণে
তাৰপিছত ভাগৰ ইমান লাগিলে নহয়, মানে একদম চিম্পুলকৈ ভাত বনাই মেলি খাই শুই থাকিলোঁ। সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা আকৌ আৰম্ভ কৰিলোঁ ভিডিঅ'টো, যিহেতু কালি বেছিকৈ কৰাই নহ'লে। আৰু প্ৰথমতে আপোনালোকক মই কেকটো দেখাম। এইটো হয় মই কালি বনোৱা কেকটো, একেবাৰে চিম্পুলকৈ আৰু ইমান খৰধৰকৈ বনোৱা হ'ল। ভাবিলোঁ অলপমান ৰেণ্ডমলি এনেকৈ ফুলখিনি দি বনাওঁচোন, আজিলৈকে এনেকৈ বনোৱা নাই বাৰু। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব, যিহেতু মই একেবাৰে বিগিনাৰ হয় আৰু এটা এটাকৈ বনাইছোঁ কেকবোৰ। কেনেকুৱা লাগিছে বাৰু কেকটো মোক কমেণ্ট কৰি জনাবচোন। আৰু ৰাতিপুৱা কামখিনি মোৰ কৰা হৈ গ'ল। এতিয়া যাম মই ব্ৰেকফাষ্ট কৰিবলৈ। বাকীখিনি কাম হ'ল, কিন্তু ব্ৰেকফাষ্ট কৰা নাই। হাজবেণ্ড গ'ল ডিউটিলৈ। ৰাতিপুৱা চাহ একাপ খালোঁ, আৰু চব কাম কৰিহে আচলতে খাবলৈ ভাল লাগে, সেইকাৰণে কামবিলাক কৰি ল'লোঁ। এতিয়া বিশেষ কাম নাই। এতিয়া মোৰ টিউশ্যন এটা আহিব, ব্ৰেকফাষ্ট কৰিম, মানে অনলাইন টিউশ্যন মোৰ। তাৰপিছত টিউশ্যনটো কৰিম, কৰি মেলি আজৰি হৈ আকৌ লগ পাই আছোঁ আপোনালোকক। দুপৰীয়া লাঞ্চ ৰেডি কৰিবলৈ। আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গম পায় আজি সোমবাৰ হয়, মোৰ ভেজ চলে সোমবাৰ আৰু বৃহস্পতিবাৰে। আজিনো ভাত সাজ কেনেকৈ ৰেডি কৰোঁ আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। মোৰ ভেজ থালিখন, থালি বুলি নহয় আৰু আচলতে ইমান বেছিকৈ নবনাওঁ, আমনি লাগে, মানুহ বেছি নহয় কাৰণে বেছি বনাবলৈ মন নাযায়। ব'লক দেখাওঁ তেনেহ'লে মইনো কি বনাওঁ আপোনালোককো দেখাওঁ আজি। ৰেচিপি নহয়, ৰেচিপি বুলি ক'বলৈ একোৱেই নাই, এনেহে দেখাবলৈ লৈছোঁ। প্ৰথমতে দাইল ফ্ৰাই কৰিম। দাইলখিনি বইল হৈ আছে, আৰু আজি মই মিক্স দাইল বনাইছোঁ। দাইলখিনি হৈ আহিছে এতিয়া মোৰ। এইফালে পুৰিছোঁ মই গেছত বেঙেনা পিটিকা বনিব। এতিয়া এইফালে ভাজি বনাম, আজি বনাম দাংবডি ভাজি। এতিয়া আহিছোঁ আমি খাবলৈ, খানা ৰেডি। এইফালে দাংবডি ভাজি, আৰু এইফালে বেঙেনা পিটিকা, আৰু এইফালে পদিনা চাটনিও বনালোঁ, আৰু দাল লগত এয়া হ'ল মোৰ মিক্স দাল। এতিয়া গধূলি চাহ খাবলৈ আহিছোঁ। আমাৰ ইভিনিং স্নেক্স আজি পকৰি আছে। এতিয়া চাহ খাবলৈ লৈছোঁ, চাহ আৰু পকৰি। চাহ খাই লওঁ তেন্তে মই। আৰু আজি ভিডিঅ'টো
আৰু দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ, যিহেতু মই কালিয়ে আৰম্ভ কৰা, ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আৰু চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু বাকী নকওঁ, আপোনালোকে জানে কি কৰিব লাগিব। যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কিন্তু বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে চাই থাকিব পাৰিব। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।